মননো কি সদায় সদায় মাথাৰ বিষ পেটৰ বিষ হৈছে সেইফালে বোলে এটা ডাক্তৰ আছে যাওঁ আছে ডাক্তৰৰ তাতে মই এতিয়া ক'ত যাওঁ ফাৰ্মাচীতে যাওঁ নে মেডিকেলতে যাওঁ পইচাও নাই মোৰ হাতত ক'ত যাৱা যায় ব্যৱস্থা কি ভাবি আছা আমাৰ গাঁৱত এটা লণ্ডনৰ ডাক্তৰ আহিছে জসু যাওঁ জোজো এই ক'ত আছে ডক্টৰটো এই আগু জসু যাওঁ জোজো লৈ দিলে আমাৰ গাঁৱত বোলে লণ্ডনৰ পৰা ডাক্তৰ আহিছে যাওঁচোন কিমান কম দামত পাৰোঁ সিমান ভালেই হ'ব এনেও যিহেতু মোৰ পইচা পাতি নাই জসু যাওঁ ডাক্তৰটোৰ ঘৰ সেইফালে বুলি অলপ দেখোন এতিয়ালৈকে আহিয়ে পোৱা নাই ইমান দেৰি হ'ল বেমাৰো বহুতখিনি একদম সেই হৈছে বিকি আছে কিবা আহিয়ে পোৱা নাই দেখোন তাকে ঠগি আহিছে পাৰিব ভালে আছে নে এটা উঠো কুঠু ডক্টৰ নে কি তই মানুহ ভাল কৰিব খুন্দি আছা দেখোনে মানুহ ভাল কৰি দিম মই ভাল কৰি দিম না আৰু তোৰ ডক্টৰত মই চালা ভাল কৰি দিম তই আৰু বেমাৰ কৰিলি তই মই নালগে নালগে মই যাওঁ এতিয়া মই বাই যাওঁ ইলে কৰিব নালগে আৰু এটা পইচা নাছিল সেইটোও গেলে হাতৰ পৰা বলকচো দাদা বলক পাপা তোৰ তাতে ভাল কৰি ন পাপা আৰু বেলেগ ডাক্তৰত যাব নোৱাৰোঁ মোৰ একদম ভৰিখন বিকি আছে বলকচো বলক আপোনাৰ ডাক্তৰতে যাওঁ বলক সেইটোতো বলক কি ঘৰত লৈ লাগে গলি গলি করতে ভগবান আছে না তে চিন্তা না চব আছে ইয়াতে ভগবান আছে না তো ভগ আপনি না না এই দাদা একদম কি ঘৰত লৈছে আপুনি মই এটা করব আপনি বহক আপনি কবাত বহক বাপা আরে মই একো নবহ দে কইতে ধরা গরম করে কিনে দিন দিন কহো গেটা মই খাও হয় স্যার এটু কি করলি হবে নো একটু হাঁটলি হবে রাতে ঘুমলি হবে আৰু বতা খালি হবে পানী খালি হবে উপায় নাই হবি তুই কেনেকে কমাম নো মই কমেলি আৰু মই বহুত পঢ়লো তো আমাৰ অসমত কোনো নাই বৰ্তমান মই জানো এইটো আপুনি ছাগাল আৰু মানুহ গুণ পালি গৰুৰ গুণ ও দাদা এনেকুৱা কিহৰ কাৰণে হয় নো এনেকুৱা ধৰ এইটো আপোনাৰ ঘুমালি হবে বা পানী খালিও হবে বা ৰাতি হাগিলেও হবে ৰাতি ঘুমাই থাকিলেও হবে বহুত বিভিন্ন ধৰণৰ হবে তো আপুনি এইটো যে ভাল পাব খুজিছে বেছিকৈ ঔষধ খাই ইমান কাম নাই ছাগালৰ গু মানুহৰ গু আৰু গোবৰ এই তিনিটা বস্তু খায় আপোনাৰ কমি যাব নেকি কমব আৰু ঔষধ মোৰ এটা ঔষধ খাব লাগিব আৰু মোৰ আছে কিছুমান এইটো পুরো সঁচা কথা মানে পুৰা সঁচা মোৰ বহুত কম আছে বলক চবিছ দিলে আপোনালোকে দিব কেনেকুৱা কি চাওঁ মই খাই তাতে আছে এতিয়া দেখোন এটা কালি ঠগম ৰ এক মাহমান পইচা ল'ম এটা যাম চাম যি হ'লেও তাক ঠগম নহয় যাব আপোনাৰ এইটো ঔষধ আৰু এইটো মলম এই দুটা আপুনি খাব লাগিব আৰু বহুত দামী ঔষধ দিছোঁ কেইটকা বা মানে এনে এইটো দাম হ'ল 1 লাখ আপোনাৰ মই গাঁৱৰ মানুহৰ কাৰণে 5,000 টকাত ল'ম অলপ কমে ধৰিব আৰু 50 টকা কমে দে হ'ব দে এইটো দিয়ক আপুনি লওক আৰু মই মানুহকো আৰু ছাগালকো আৰু গৰুকো আপোনাৰ এখানি মই কথা শুনি কেনে মই খাই চাই আপোনালোকক মই কালি খবৰ দি আছোঁ হ'ব দে পইচাটো দাদা ৰাখিম পইচা ঠিক আছে আপোনাক মই পইচাটো অনলাইন কৰি দিম দাক এখানি কি দিলাকে মোক আজি ৰচৰা ঔষধকেইটা খাওঁ হুলেশ্বৰে পানী বোলে দিছোঁ মোক এখানি খাই দিওঁ বাপু কিনো সোধে কালি ৰাতিপুৱাক লাগি গম পাম ৰ ঔষধটো বা খালোঁ কিন্তু বেমাৰটো ভাল হয় নে নহয় অলপ ঘুমগৈ দেচোন মায়ে ৰাতিপুৱা হ'লচোন কি খালোঁ ঔষধকেইটা কিন্তু বেমাৰে নকমিল দেচোন কি বা ঔষধ বিলাক সি যাওঁ ৰচোন তাকে গেলি মই ডক্টৰটো যাওঁ ৰচোন বিচাৰি এই কি কৰিছা এই ডক্টৰটোৰ ঘৰ বিচাৰি আহিছোঁ ৰ ক'ত ডক্টৰে এতিয়া এটা ডক্টৰ আছে বোলে কাই ক'ত ডক্টৰ এই লণ্ডনৰ পৰা বোলে এতিয়া আহিছিলে ডক্টৰটো সি মোৰ 50,000 টকা নিলেকে মোৰ বেমাৰ চাই কেনে সি হ'ল এটা গৰু চোৰ সি এনে চবকে ঠগে থাকে প্ৰভু মোৰো পিছে পইচা হৈছে নিদে কি হ'ব এতিয়া বেমাৰো নকমিল মোৰ যা ঘুমি যা তাক ঠগিছোঁ নে ছাগালকো মানুহকো হওক 50,000 টকা এটা সেনেকৈ কমালোঁ
আকৌ বেলেগ জেগাত যাই কিনে ক'ত যাওয়া যায় বা বেলেগ জেগাত যাব গড় চৰ থাকতে নৰা আৰু পুলিচ চুলিচ নক'বই সৰু কামতে যাওয়া ভাল